হাই দোস্ত, ওয়েলকাম টু মাই চেনেল JK ব্লগ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল JK ব্লগ চেনেলটিলৈ আদৰণি জনাইছোঁ। মই আজি উপস্থিত আছোঁ খোৱাং দুলীয়াবাম চাহ ফেক্টৰীত, আৰু মই আজি অলপ ফুৰিবৰ বাবে আহিছিলোঁ। আৰু আপোনালোকক আজিৰ ভিডিঅ'টো অলপ বাগানখন দেখাম বুলি ভাবিছোঁ। আৰু এইখন হৈছে চাহ বাগান হয়, আৰু এয়া ফেক্টৰী হয় আগলৈ, আৰু মই দেখাম আপোনালোকক। আৰু আজিৰ ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বেল আইকনটো দবাই ল'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত পোনপ্ৰথমে পায়। ব'লক এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক ক'ব যে ঘৰলৈ গৈ পিনে হেৰি দাদা এইটো হালমানি কিমানটো যাব লাগিব? চাহ বাগিচা কিমানটো যাব লাগিব? এইটো 2-3 অঁ অঁ, এইপিনে জেগাটো কৈ দুলীয়াবাম। দুলীয়াবাম। অঁ, এই হাই দোস্ত, মই এতিয়া দুলীয়াবাম চাহ ফেক্টৰীৰ পৰা মই এতিয়া শালমাৰি ফালে গৈ আছোঁ, আৰু চাইকেল চলাই গৈ আছোঁ। আপোনালোকক আজি শালমাৰি বাগানখন আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, আৰু দুলীয়াবাম ফেক্টৰী আৰু চাহ বাগানসমূহ দেখুৱাম, আৰু বাগানসমূহ আপোনালোকক দেখুৱাম। প্ৰাকৃতিক সৌন্দৰ্য আৰু মনোমোহা পৰিৱেশ বহুত। ইয়াত অলপ ফুৰিবৰ বাবে আহিছিলোঁ, তাৰ পৰা আজি ভিডিঅ'টো বনাম। আৰু যদি আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্যসমূহ চাই আনন্দ ফূৰ্তি ফাৰ্তা কৰি আনন্দ উপভোগ কৰিব পাৰিব। মই এতিয়া চাইকেল চলাই গৈ আছোঁ, আৰু আছে কাষতে গোটেই চাহ বাগান হয়, ইয়াৰ গোটেই চাহ বাগান হয়।
আৰু মই এতিয়া চাইকেল চলাই চলাই গৈ আছোঁ চাহ বাগানৰ শালমাৰি ফালে। হাই ফ্ৰেণ্ড, আৰু অলপ দূৰ যোৱা পাছত মই শালমাৰি বাগান পামগৈ। আপোনালোকক দেখুৱাম বাগানসমূহ আৰু ক'ত কি কৰোঁ আপোনালোকক দেখুৱাম। ঘৰত থাকি থাকি আমনি লাগিছিল, তাকে অলপ ওলাই আহিলোঁ ফুৰিবৰ বাবে। হাই ফ্ৰেণ্ড, মই এতিয়া আহি শালমাৰি এই মন্দিৰ এজনৰ ওলাইছোঁ আৰু আপোনালোকে অলপ মন্দিৰ আৰু বাগানৰ মাজতে আৰু এনেকুৱা কিছুমান মূৰ্তি সকলো ঠাইতে আছে। আৰু এতিয়া মই অলপ আগলৈ আৰু দেখুৱাম। হাই দোস্ত, মই এতিয়া শালমাৰি চাহ বাগানত আছোঁ আৰু ইয়াত এটা মন্দিৰ আছে। আৰু এতিয়া মই আহি শালমাৰি চাহ বাগান ফেক্টৰী
পাইছে আৰু এই চাইডলৈ আছে চাহ ফেক্টৰী। আৰু এতিয়া মই আপোনালোকক অলপ ফুল আৰু কিছুমান মন্দিৰ আছে, মন্দিৰবোৰ দেখাইছে। এয়া হৈছে মন্দিৰ হয়। আৰু মই আজি ফুৰিবৰ বাবে আহিছিলোঁ, সেইবাবে আপোনালোকক দেখুৱাম আজি ক'ত কি কৰোঁ আৰু আগলৈ ক'ত কি কৰোঁ। আৰু আজি ভিডিঅ'টো চাই ভাল পাব। আৰু আগলৈ মই ক'ত কি কৰোঁ আপোনালোকক দেখুৱাম। ব'লক আগলৈ গৈ থাকোঁ। হাই ফ্ৰেণ্ড, মই এতিয়া চাইকেল চলাই গৈ আছোঁ। আৰু আগলৈ ইয়াত চাইডলৈ মন্দিৰ আছে আৰু ইয়াত চাহ ফেক্টৰী হয়। মই আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ, আৰু আগলৈ গৈ থাকিম এতিয়া। হাই ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিৰ ভিডিঅ'টো ইমান